নমস্কাৰ। এই মতো দায়ী পাইছে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে বিগ ব্ৰেকিং নিউজ। সনাতন ধৰ্ম আছিল, আছে আৰু থাকিবই। সমগ্ৰ বিশ্বজুৰি প্ৰতিষ্ঠা হ'ব সনাতন ধৰ্ম। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ইয়াত। পৰৱৰ্তী খবৰটি হৈছে এইখন দেশ ৰাম লক্ষ্মণ আৰু সীতাৰ দেশ। এইখন দেশ ৰাম লক্ষ্মণ আৰু সীতাৰ দেশ। ভাৰত বাবৰৰ দেশ নাছিলে। ৰামৰ জন্মভূমিত বাবৰৰ মছজিদ নহ'ব। হিমন্ত বিশ্ব শৰ্মাই এইটো মন্তব্য কৰিছে। পৰৱৰ্তী খবৰটি হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীচালনাৰ ঘটনা। অসম অৰুণাচল সীমান্তত বনকৰ্মী চোৰাং চিকাৰীৰ সংঘৰ্ষ। গুলীচালনাৰ ঘটনাত আহত এটা চোৰাং চিকাৰী। ঘটনাস্থলীৰ পৰা জব্দ এটা বন্দুক আৰু মোবাইল। পৰৱৰ্তী খবৰটি হৈছে জৱানে ভংগ কৰিলে পাঠান গাদাৰ 2ৰ অভিলেখ। 10 দিনত 400 কোটিৰ ব্যৱসায় কৰিলে জৱান চিনেমাখনে। পৰৱৰ্তী খবৰটি হৈছে পশ্চিম কাৰ্বি আংলঙত ফুটছাৰীত মৰ্মান্তিক ঘটনা। পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি 3গৰাকী ছাত্ৰীৰ।